আমি জীৱনত সফল হোৱাৰ উপায়। আমি জীৱনত সফল হ'বৰ বাবে কিছুমান সফল হোৱাৰ ভাল অভ্যাস আৰু গুণ আয়ত্ত কৰি ল'ব লাগে। আজি মই সফল হোৱাৰ 13টা ভাল অভ্যাস আৰু গুণৰ কথা ক'ম। যদিহে আপোনালোকে এইখিনি অনুসৰণ কৰে, তেতিয়াহ'লে নিশ্চয় এজন সফল মানুহ হ'ব পাৰিব। 1. নিজকে শাৰীৰিক আৰু মানসিকভাৱে সদায়ে সুস্থ কৰি ৰাখিব লাগে, যাতে আমি যিকোনো কামতে শাৰীৰিক আৰু মানসিকভাৱে ভয় কৰিব লগা নহয়। শাৰীৰিক আৰু মানসিকভাৱে সুস্থ হৈ থাকিব পাৰিলে আমি যিকোনো কামৰ বাবে মনোবল পাওঁ আৰু কোনেও আমাক দুৰ্বল কৰিব নোৱাৰে। ভালদৰে কামত লাগি থাকিব পাৰোঁ। 2. সফল হ'বৰ বাবে আমাৰ জীৱনত আশা, সপোন, লক্ষ্য আদি থকাৰ নিতান্তই প্ৰয়োজন। আশা, সপোন নহ'লে আমাৰ জীয়াই থকাৰ অৰ্থ নোহোৱা হয়। গতিকে আমি আশা আৰু সপোনবোৰক বাস্তৱিক ৰূপ দিবৰ বাবে সদায়ে কাম কৰি থকা উচিত। লক্ষ্য নহ'লে আমাৰ কোনো কামৰ প্ৰতি গুৰুত্ব নোহোৱা হৈ যায়। যিকোনো কামত সফল হ'বৰ বাবে আমাক লক্ষ্য থকাৰ প্ৰয়োজন। নিজৰ লক্ষ্য আৰু পৰিকল্পনা এইবোৰ কাৰো আগত নকৈ আমি মনে মনে কাম কৰি থাকিব লাগে। লক্ষ্য আৰু পৰিকল্পনাৰ কথা আমি বেলেগৰ আগত কৈ থাকিলে আমাৰ সফল হোৱাত বাধা আহিব পাৰে। 3. নিজক বেলেগৰ লগত তুলনা কৰিব নালাগে। নিজক বেলেগৰ লগত তুলনা কৰি থাকিলে আমাৰ জীৱনত দুৰ্বলতা ভাৱ আনি দিয়ে। স্বাভাৱিকতে আমি নিজতকৈ সফল ব্যক্তিবোৰৰ প্ৰতি ধ্যান দি ভাল পাওঁ। সফল হ'বৰ বাবে নিজৰ কৰ্মৰ প্ৰতি ধ্যান দি আমি ভালদৰে কাম কৰিবৰ যত্ন কৰিব লাগে। 4. সফল হ'বৰ বাবে বহুত বেছি সম্পত্তি, টকা আদি থাকিব লাগে বুলি নাভাবি আমি নিজৰ দেহটোকে বহু মূল্যৱান সম্পদ হিচাপে মানি ইয়াক ভাল কামত ব্যৱহাৰ কৰিব শিকিব লাগে। কেনেদৰে আমি সৰুৰ পৰা ডাঙৰলৈ আগুৱাই যাব পাৰোঁ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। 5. বেয়া কামৰ পৰা আঁতৰি থাকিব লাগে। বেয়া চোৱা, বেয়া কোৱা, বেয়া খোৱা, বেয়া সংগ, নেতিবাচক চিন্তাধাৰা এইবোৰৰ পৰা দূৰত থাকিব লাগে। সদায় ভাল কৰিবৰ বাবে, ভালদৰে থাকিবৰ বাবে চেষ্টা কৰিব লাগে। সৰু সৰু বেয়া কামে ডাঙৰ বেয়ালৈ আৰু সৰু সৰু ভাল কামৰ পৰা এদিন ডাঙৰ ভাল কামলৈ আমাক লৈ যাব পাৰে। সেয়েহে আমি সদায় ভাল কৰিব লাগে। 6. সফল হ'বৰ বাবে ভাল সংগৰ লগত থাকিব লাগে। যিয়ে সফল হোৱাৰ কথা কয়, সফল হোৱাৰ চেষ্টা কৰে আৰু যিসকল সফল হৈছে, এনেকুৱা সংগত থাকিলে আমি সফল হোৱাৰ কথা শিকিব, সফল হোৱা পৰামৰ্শ আৰু ধাৰণা লাভ কৰিব পাৰোঁ। এনেকুৱা সংগত থাকিব পাৰিলে আমাৰ সফল হোৱাৰ সম্ভাৱনা বেছি হয়। 7. আমি সফল হ'বৰ বাবে ডিচিপ্লিন বা অনুশাসন মানি চলাটো খুবেই প্ৰয়োজন, যাতে আমি যিকোনো কাম ভালদৰে কৰিব আৰু সফল হ'ব পাৰোঁ। 8. সময়ৰ সৎব্যৱহাৰ কৰিব শিকিব লাগে। টাইম মেনেজমেণ্ট বা সময় ব্যৱস্থাপনা আমি কৰিব শিকিব লাগে, যাতে আমি সঠিক সময়মতে সঠিক কাম কৰি আমাৰ সময়খিনি বেয়া কামত বা এনে নষ্ট নকৰি সময়ৰ সঠিক ব্যৱহাৰ কৰি ভাল কামত লগাব পাৰোঁ। 9. আমি সঞ্চয় কৰিব লাগে। আমি যিখিনি উপাৰ্জন কৰোঁ তাৰে কিছু অংশ সঞ্চয় কৰি ৰাখিব লাগে। উপাৰ্জনতকৈ খৰচ বেছি কৰিব নালাগে। সঞ্চয় কৰিব নিশিকি আমি অপ্ৰয়োজনীয় বস্তু কিনি টকা খৰচ কৰিব নালাগে। 10. মানুহক দেখুৱাবৰ বাবে টকা খৰচ কৰিব নালাগে। মই দামী মানুহ বা মোৰ বহুত আছে বুলি টকা খৰচ কৰি মানুহক দেখুৱাব নালাগে। এই অভ্যাসে আপোনাক এজন সফল ব্যক্তি হোৱাত বাধা দিব পাৰে। আমি বাস্তৱ জীৱনত যেনেকুৱা তেনেকে থাকিব লাগে। 11. ধাৰ বা ঋণ ল'ব নালাগে। নিজৰ প্ৰয়োজনীয় বস্তুৰ পূৰ কৰিবৰ বাবে আমি ধাৰ ল'ব নালাগে। আমি ব্যৱসায় আৰু উপাৰ্জনৰ পথ
বাছি ল'বৰ বাবেহে ঋণ ল'ব লাগে। 12 আমি টকাৰ ব্যৱহাৰ শিকিব লাগে। কম টকা কেনেকৈ বেছি কৰিব পাৰি, টকাৰ উপাৰ্জন কেনেকৈ বৃদ্ধি কৰিব পাৰি, ইয়াৰ বিষয়ে জ্ঞান ল'ব লাগে। 13 আমি সফল হ'বৰ বাবে দিনটোত কি কৰিলোঁ তাৰ এখন ডায়েৰী বা দিনলিপি ৰাতি শোৱাৰ আগত লিখিব লাগে। অহাকালিৰ দিনটোত কিমান সময়ত উঠিম, কি কৰিম তাৰ প্লেনিং বা পৰিকল্পনা আমি ৰাতি শোৱাৰ আগতে কৰিব লাগে। যোৱাকালিৰ দিনটোতকৈ আজিৰ দিনটো কিমান ভাল কৰিব পাৰোঁ তাৰ প্ৰতি মন দিব লাগে। এনেদৰে কামৰ প্ৰতি গুৰুত্ব দিলে আপোনাক কোনোৱে সফল হোৱাত বাধা দিব নোৱাৰে। নতুনকৈ চেনেলটো খুলিছোঁ, আশা কৰোঁ আপোনালোকে ছাপোৰ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।